অল বিটিআর নন প্ৰমিচিলাইজড কোঅৰ্ডিনেশ্যন কমিটিৰ দ্বাৰা আজিৰ পৰা যিটো মানে পেন ডাউন প্ৰগ্ৰাম আৰম্ভ কৰা হৈছে এইটো আমাৰ ডিমাকুছী জুনিয়ৰ কলেজতো মানে এই প্ৰগ্ৰামটো আৰম্ভ আমি কৰিছোঁ আৰু এই প্ৰগ্ৰামত আমাৰ সাংবাদিক বন্ধুসকল যেনে DY 365 বা আমাৰ প্ৰাগ নিউজৰ বন্ধুসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ আজিৰ আমাৰ এই প্ৰগ্ৰামত কোঅপাৰেশ্যন কৰাৰ কাৰণে আৰু এই প্ৰগ্ৰামৰ জৰিয়তে আমি BTC তথা অসম চৰকাৰক আমি এইটোই অৱগত কৰিব বিচাৰিছোঁ যে আমি যুগ যুগ ধৰি বছৰ ধৰি আমি অবৈতনিকভাৱে কলেজবিলাকত কাম কৰি আছোঁ বা আমাৰ ছাৰ বাইদেউসকলেও কাম কৰি আছে বিনা বেতনে কাম কৰি আছে আমি হাজাৰ হাজাৰ মানৱ সম্পদ আমি গঢ়ি আছোঁ ইয়াৰ বিনিময়ত আমি একো পোৱা নাই চৰকাৰৰ ফালৰ পৰা বা চৰকাৰে আমাৰ এই কলেজসমূহক প্ৰমিচিলাইজ কৰাৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই এইটো এটা মানে পৰিতাপৰ বিষয় দুখৰ বিষয় বিশেষকৈ ধৰক আমাৰ ডিমাকুছী জুনিয়ৰ কলেজখন 2002 চনত আমাৰ ইষ্টাব্লিছড হয় আজি 22 বছৰ সম্পূৰ্ণ হ'ব এই কলেজখন আমাৰ 2010-11 চনত পাৰমিশ্যন পাইছিলে আৰু 2015 চনত কনকাৰেঞ্চ পাইছিলে 2015 চনত ৰিকগনিশ্যন পাইছিলে গতিকে ইমান দিন ইমানখিনি অফিচিয়েলি মানে আগবঢ়াৰ পিছতো কলেজসমূহ বিশেষকৈ আমাৰ কলেজ বা অন্যান্য কলেজসমূহ মানে প্ৰভিন্সিয়েলাইজ নহ'ল এইটো বিৰাট পৰিতাপৰ বিষয় গতিকে চৰকাৰক বিশেষকৈ BTC বা আমাৰ অসম চৰকাৰক মই মোৰ ফালৰ পৰা এইটোৱে ক'ব বিচাৰিছোঁ যে যদি মানে চৰকাৰে এই কলেজসমূহৰ ওপৰত যদি কোনো পদক্ষেপেই নলয় তেনেহ'লে চৰকাৰে মানে আমাক পাৰমিশ্যন দিব নালাগিছিলে আমাক ৰিকগনিশ্যন দিব নালাগিছিলে আমাক কনকাৰেঞ্চ দিব নালাগিছিলে গতিকে গোটেইখিনি আমাক দি পেলে আমাক হেং কৰি ৰখাটো এইটো এটা দুৰ্ভাগ্যজনক হৈছে গতিকে BTC চৰকাৰক মই ধিক্কাৰ জনাইছোঁ অসম চৰকাৰক মই ধিক্কাৰ জনাইছোঁ যে চৰকাৰসমূহে যাতে আমাৰ এই কলেজবিলাক চৰকাৰীকৰণৰ ক্ষেত্ৰত যাতে কিছু পলিচি গ্ৰহণ কৰি আমাক যাতে আগুৱাই লৈ যায় সেইটো আমি কামনা কৰিছোঁ আৰু আমাৰ অলৰেডি তৈয়াৰ সভাকাচাৰে বহুত দুখেৰে মানে কৈছে যে হাজাৰ হাজাৰ ল'ৰা ছোৱালী আমি সৃষ্টি কৰিছোঁ গঢ় দিছোঁ কোনোবাই ডক্টৰ হৈছে কোনোবাই ইঞ্জিনিয়াৰ হৈছে কোনোবাই টিচাৰ হৈছে কোনোবাই ডাঙৰ বিজনেছমেন হৈছে বহুত টকা পইচা তেওঁলোকে ইনকাম কৰি তেওঁলোকে চলি আছে আমাৰেই প্ৰডাকশ্যন আমি কিন্তু মেকাৰ হয় আমি মেকাৰ তাৰোপৰি ধৰক কিছুদিন আগতে আমাৰ BTC এলেকাৰ 10খন মহাবিদ্যালয় প্ৰভিন্সিয়েলাইজ মানে কৰিছে গতিকে সেই 10খন মহাবিদ্যালয় আমাৰ জুনিয়ৰ কলেজৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰাই কিন্তু সেই 10খন মহাবিদ্যালয় মানে চলে গতিকে মানে কি আমি মেকাৰ আমি সেই ডিগ্ৰী কলেজৰ ষ্টুডেণ্টখিনি আমিয়েই মানে প্ৰডাকশ্যন কৰি দিছোঁ আমাৰ পৰা মানে তাতে এডমিশ্যন লৈছে ডিগ্ৰী কলেজবিলাক চলি আছে গতিকে এইটো মানে মই এটা অনুমান কৰিছোঁ যে যেতিয়া চৰকাৰীকৰণ কৰা হয় তেতিয়া মানে লয়াৰ ছেকশ্যনৰ পৰা হায়াৰ ছেকশ্যনলৈকে যাব লাগে কিন্তু তেনেকুৱা নকৰি BTC গভৰ্ণমেণ্টে কি কৰিছে হায়াৰ ছেকশ্যনৰ পৰা আৰম্ভ কৰিছে আগতে ডিগ্ৰী কলেজ লৈছে তাৰপিছত আমাৰ বাকীখিনি কাম কৰিব কিন্তু একচুৱেলি LP ME হাইস্কুল হায়াৰ ছেকেণ্ডেৰী বা জুনিয়ৰ কলেজ এইবিলাকৰ চৰকাৰীকৰণৰ কৰাৰ পিছতহে মানে ডিগ্ৰী কলেজৰ কাম কৰিব লাগিছিলে তো যিয়েই নহওক এইটো এটা ভাল পদক্ষেপ লৈছে ধন্যবাদ জনাইছোঁ মহাবিদ্যালয়খিনি প্ৰাদেশিকৰণ কৰিছে গতিকে এইবিলাকৰ লগে লগে আমাৰো জুনিয়ৰ কলেজবিলাক হাইস্কুলবিলাক LP ME বিলাকো মানে প্ৰাদেশিকৰণ কৰিব লাগে অসম চৰকাৰে বা BTC চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে এইটো মই বিনম্ৰভাৱে মানে চৰকাৰক মানে অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ